নমস্কাৰ, মোৰ নাম সিন্ধুমণি শৰ্মা। মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ। ইউটিউব চেনেলটোৰ নাম হৈছে জীৱনৰ পমখেদি। এই চেনেলটোত মই বিভিন্ন ধৰণৰ ভিডিঅ', বিভিন্ন ধৰণৰ লাগতিয়াল কথা, বিভিন্ন ধৰণৰ কবিতা আবৃত্তি মই আপলোড কৰিম। আৰু আজি 21 মাৰ্চ পৃথিৱীৰ আজি এটা বিশেষ দিন। আজি কবিতা দিৱস। এই কবিতা দিৱস উদযাপন কৰিবলৈ ইউনেস্কোই গোটেই পৃথিৱীতে যিসকল লোকে নিজৰ অনুভৱক লৈ আনৰ দুখ যাতনা, হাঁহি কান্দোন, বিৰহ বেদনা, প্ৰকৃতিৰ পৰা অপৰূপ সৌন্দৰ্য সকলোবোৰ উপলব্ধি কৰি লিখে, সেই কবিতা দিৱসৰ প্ৰতি সঁহাৰি জনাই মই মোৰ নিজৰ চেনেল জীৱনৰ পমখেদিত কবিতা দিৱস উপলক্ষে আমি জীৱনৰ তাহানিতে এৰি অহা আৰু বৰ্তমানলৈ সময়ৰ সুঁতিত চলি যোৱা দিনবোৰৰ নিজৰ জীৱনটোৰ বিষয়ে এটা কবিতা আবৃত্তি কৰিম। আচলতে সময়ৰ সুৰুঙাত মই কবিতা লিখোঁ, নাজানো কেনেকুৱা হয়, তথাপি নিজৰ অনুভৱক নিজৰ অনুভূতিৰে সজাওঁ শব্দৰ মাজত। আৰু ইতিমধ্যে মই অসমৰ কিছুসংখ্যক লোকৰ পৰা বিশেষ অনুপ্ৰেৰণা পাইছোঁ। যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ জুবিন গাৰ্গৰ, মই গাইছিলোঁ, কণ্ঠদান দিছিলোঁ। ভালখিনি মই নিজৰ অনুপ্ৰেৰণাৰ কাৰণে আনৰ মই কমেণ্টো লাভ কৰিছোঁ। আৰু সেইকাৰণে আজি মই এই কবিতা দিৱসৰ বিশেষ দিনটোত মোৰ নিজৰ লিখনিৰে এটা মই কবিতা আবৃত্তি কৰিম। কবিতাটোৰ শিৰোনাম বিষাক্ত স্মৃতিৰ সোঁৱৰণি। বহু সময় পাৰ হৈ গ'ল, গমকে নাই নৈৰ সীমনাত। নৈৰ বুকুত ঢল বাগৰি আহিছে হো হো শব্দৰে, সোঁতে উটুৱাই নিছে উৱলি যোৱা মৃত শৰীৰ। বুকুত খুন্দিয়াইছে কিছু স্মৃতি অনাকাংক্ষিত, হেচুকি ৰাখিব নোৱাৰি, যিয়ে আনে বিষাক্ত স্মৃতিৰ সোঁৱৰণি। জীৱন বৃত্তৰ কেন্দ্ৰবিন্দুত ৰৈ আঙুলিৰ মূৰত সমীকৰণ, বহু পঞ্জীভূত তিতাকেহা আঘাত বেদনাৰ ৰং, এৰি অহা জীৱনৰ সোঁতত উপলুঙা কটাক্ষ তীব্ৰ প্ৰক্ষেপণ, স্বাৰ্থবৰ পৃথিৱীত স্বাৰ্থবৰ মানুহৰ হেতাও পৰা, কথাৰ ওলোটা বাগৰ চকুৰ পলকতে, শৰীৰ বিক্ষত দেহ মন বিক্ষিপ্ত, হৃদয়ত এটুকুৰা কেঁচা ঘা লৈ ফুৰিছোঁ দিনে নিশাই, অনাকাংক্ষিত স্মৃতি বুকুত বান্ধি, যিয়ে আনি দিয়ে বিষাক্ত স্মৃতিৰ সোঁৱৰণি।